নমস্কাৰ এক্সাম পইণ্টলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আজিৰে পৰা অসম হিষ্ট্ৰীৰ ওপৰত এটা সিৰিজ আৰম্ভ কৰিবলৈ লৈছো আজিৰ ভিডিঅ'ৰ জৰিয়তে আহোমসকলৰ ওপৰত প্ৰথম পাৰ্টটো ডিসকাশন কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব যিহেতু প্ৰতিটো প্ৰশ্নই গুৰুত্বপূৰ্ণ হয় আজিৰ প্ৰথম প্ৰশ্নটো হৈছে আহোমসকল অসমত কেতিয়া প্ৰৱেশ কৰিছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি 1228 চনত Next question আহোমসকল অসমত কোন ফালেৰে প্ৰৱেশ কৰিছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি পাটকাই হিল Next question আহোমসকলৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ সুকাফা Next question সুকাফাই নিজ ঠাই কেতিয়া এৰি আহিছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি 1215 চনত তেওঁ 1215 ত নিজ ঠাই মাউলিলঙৰ পৰা ৰাওনা হৈছিল আৰু অৱশেষত 13 বছৰৰ পিছত 1228 চনত অসমত প্ৰৱেশ কৰিছিল নেক্সট কোৱেশ্চন সুকাফাই প্ৰথমে অসমৰ কোন ঠাইত প্ৰৱেশ কৰিছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ খামজাং নেক্সট কোৱেশ্চন আহোমসকলে কাৰ বংশধৰ বুলি পৰিচয় দিয়ে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ লেংডং তেওঁলোকে নিজকে লেংডং অৰ্থাৎ ইন্দ্ৰৰ বংশধৰ বুলি পৰিচয় দিয়ে নেক্সট কোৱেশ্চন আহোমসকলে তলৰ কোনজনক ভগৱানৰ ৰূপত পূজা অৰ্চনা কৰে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ সোমদেও নেক্সট কোৱেশ্চন সুকাফাৰ দ্বাৰা সৃষ্টি কৰা পদবী দুটাৰ নাম কি ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ বৰগোহাঁই আৰু বুঢ়াগোহাঁই নেক্সট কোৱেশ্চন সুকাফাই অসমত প্ৰৱেশ কৰাৰ সময়ত মৰাণসকলৰ ৰজা কোন আছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি বড়োচা নেক্সট কোৱেশ্চন সুকাফাই অসমত প্ৰৱেশ কৰাৰ সময়ত বৰাহী ৰজা কোন আছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি ঠাকুমথা নেক্সট কোৱেশ্চন আহোমসকলৰ প্ৰথম ৰাজধানী কি আছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি চৰাইদেউ নেক্সট কোৱেশ্চন সুকাফাই প্ৰথম ৰাজধানী কেতিয়া পাতিছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি 1253 চনত চৰাইদেউত পাতিছিল নেক্সট কোৱেশ্চন সুকাফাৰ কেতিয়া মৃত্যু হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো অপচন ডি 1268 চনত অৰ্থাৎ তেওঁ 1228 ৰ পৰা 1268 চনলৈকে 40 বছৰ কাল ৰাজত্ব কৰিছিল নেক্সট কোৱেশ্চন আহোমসকলৰ দ্বিতীয় গৰাকী ৰজা কোন আছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ সুতেউফা নেক্সট কোৱেশ্চন বামুণী কোঁৱৰ বুলি কাক জনা যায় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ সুদাংফা তেওঁ যিহেতু বামুণৰ ঘৰত লালন পালন হৈছিল সেই হেতুকে তেওঁক বামুণী কোঁৱৰ বুলি জনা যায় নেক্সট কোৱেশ্চন হিঙৰি ঘৰত উঠা প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ সুদাংফা নেক্সট কোৱেশ্চন সুদাংফাই তেওঁৰ ৰাজধানীখন ক'লৈ স্থানান্তৰিত কৰিছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব স্বৰ্গয়া অৰ্থাৎ দিহিং নদীৰ পাৰত নেক্সট কোৱেশ্চন কোনজন আহোম ৰজাই প্ৰথমে স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰিছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ সুদাংফা নেক্সট কোৱেশ্চন দিহিঙীয়া ৰজা বুলি কাক জনা যায় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি চুহুংমুং নেক্সট কোৱেশ্চন চুহুংমুঙৰ দ্বাৰা কোনটো নতুন পদৰ সৃষ্টি কৰিছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি বৰপাত্ৰ গোহাঁই ইমানেই আছিল আজিৰ 20টা আহোমসকলৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰশ্ন নেক্সট পাৰ্টটো পাবলৈ যদি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ